নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল মেডিটেটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই বটৰ ষ্টেট টেবলেটৰ বিষয়ে আলোচনা কৰিম। এই বটৰ ষ্টেট টেবলেটটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি বেনিফিটছ হ'ব আৰু কিবা ছাইড ইফেক্ট হ'ব নেকি, আদিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, বটৰ ষ্টেট টেবলেটটো মেনুফেকচাৰ কৰিছে যোগাট ফাৰ্মা প্ৰাইভেট লিমিটেডে। ইয়াত থকা মূল কণ্টেণ্টটো হ'ল, ইয়াতে এটা ছিংগল কণ্টেণ্ট আছে, ইয়াতে আছে ইটাম চাইলেট 250 mg। বন্ধুসকল, এই টেবলেটটো চেম্পলৰ টেবলেট হয়। ইয়াতে মুঠ 4টা টেবলেট আছে। আপোনালোকে 114 টকাত মুঠ 2টা টেবলেট পাই যাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, বটৰ ষ্টেট টেবলেটৰ বেনিফিটছ সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল, বটৰ ষ্টেট টেবলেটটো এণ্টি হেমচেৰিক ঔষধ শ্ৰেণীৰ অন্তৰ্গত আৰু এই টেবলেটটো ৰক্তক্ষৰণকাৰী ঔষধ হয়। মহিলাসকলৰ মেনৰেজিয়া বেমাৰ হ'লে বা 7 দিনতকৈ অধিক ঋতুস্ৰাৱৰ ৰক্তক্ষৰণ হ'লে এই টেবলেটটো ব্যৱহাৰ কৰা হয়। এই টেবলেটটো নৱজাতকৰ পেৰিভেন্ট্ৰিকুলাৰ ৰক্তক্ষৰণ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ইয়াৰ উপৰি এই টেবলেটে অকালতে জন্ম লোৱা শিশুৰ পেৰিভেন্ট্ৰিকুলাৰ ৰক্তক্ষৰণ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই টেবলেটত ইটাম চাইলেট থাকে, যিয়ে হেম'ষ্টেটিক এজেণ্ট হিচাপে কাম কৰে। বন্ধুসকল, এই টেবলেটে অস্বাভাৱিক ৰক্তক্ষৰণ হ্ৰাস কৰাত সহায় কৰে আৰু এই টেবলেটে প্লেটলেটৰ ক্ষমতা বৃদ্ধি কৰে, লগতে তেজৰ গোট মৰাত বা তেজৰ গোট গঠন কৰাত সহায় কৰে। বন্ধুসকল, ইয়াৰ উপৰি এই টেবলেটে কেপিলাৰীৰ পৰা ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বন্ধুসকল, ঔষধ ব্যৱহাৰ কৰা বা খোৱাৰ আগতে আপোনালোকে, যদি আপোনাৰ যকৃতৰ বেমাৰ আছে, হৃদযন্ত্ৰ বা বৃক্কৰ কোনো ধৰণৰ সমস্যা থাকে, তেন্তে আপোনালোকে ডক্টৰক জনাব লাগিব। যদি আপুনি কোনো ঔষধ বা খাদ্যৰ প্ৰতি এলাৰ্জি থাকে, তেন্তে আপোনালোকে এই টেবলেটটো ব্যৱহাৰ নকৰিব। গৰ্ভৱতী বা স্তনপান কৰাই আছে, তেন্তে আপোনালোকে এই টেবলেট ব্যৱহাৰ কৰাৰ আগতে ডক্টৰক জনাব লাগিব। বন্ধুসকল, এতিয়া আমি বটৰ ষ্টেট টেবলেটৰ ড'জ বা সেৱনৰ বিষয়ে আলোচনা কৰিম। এই টেবলেটটো এটাকে টেবলেট দিনত 2 বাৰ অথবা ৰোগীৰ ওপৰত নিৰ্ভৰ কৰি ডক্টৰে ড'জ দিয়ে। বন্ধুসকল, এই টেবলেটটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্ট দেখা দিব পাৰে, যেনেকৈ আপোনাৰ মূৰৰ বিষ, ছালৰ ফুহা, বমিৰ ভাৱ, বমি হোৱা, ল' ব্লাড প্ৰেছাৰ, সময়ৰ লগে লগে পাচক্ৰিয়া নাইকিয়া নহ'লে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে, প্লিজ এটা লাইক কৰি দিব আৰু বটৰ ষ্টেট টেবলেটটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।